মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায় জাতি জনজাতিৰ কথা। জনজাতীয় নেতাক কিমান সন্মান দিয়ে মুখ্যমন্ত্ৰী হিমন্তই। তুলিৰাম যদি ভূমিপুত্ৰ তেন্তে সৰ্বানন্দ কোন? জনজাতীয় নেতা বুলিয়ে সোণোৱালক বঞ্চিত কৰিছিল নেকি হিমন্তই? কংগ্ৰেছত পুনৰ স্থান নাপাব তুলিৰাম ৰংহাঙে। মুখ্যমন্ত্ৰীৰ এটিএম তুলিৰামৰ বাবে বন্ধ কংগ্ৰেছৰ দুৱাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান সন্মান কৰে জনজাতীয় নেতাক? অসমৰ থলুৱা জনগোষ্ঠী আৰু ভূমিপুত্ৰসকলক কিমান মৰ্যাদা দিয়ে হিমন্ত বিশ্ব শৰ্মাই? কাৰ্বি আংলঙৰ দুৰ্নীতিপৰায়ণ নেতা তুলিৰাম ৰংহাঙৰ সমৰ্থনত ফেচবুক পোষ্ট দিয়া মুখ্যমন্ত্ৰীয়ে অসমৰ আন এগৰাকী ভূমিপুত্ৰ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি আহিছে কিয়? তুলিৰাম ৰংহাঙক ৰক্ষণাবেক্ষণ দিবলৈ গৈ ভূমিপুত্ৰ আৰু থলুৱা জনগোষ্ঠীৰ আৱেগ সৃষ্টি কৰা হিমন্ত বিশ্ব শৰ্মাই কিয় বঞ্চিত কৰিছিল সৰ্বানন্দ সোণোৱালক? উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি পাহাৰত লুণ্ঠন চলোৱা বিজেপি নেতা তথা প্ৰাক্তন কংগ্ৰেছী তুলিৰাম ৰংহাঙে সজাই থকা বিলাসী অট্টালিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ভাৰতৰ ধন কুবেৰ বুলি পৰিচিত মুকেশ আম্বানীৰ বিখ্যাত বাসগৃহ এণ্টেলিয়াৰ আৰ্হি তুলিৰাম ৰংহাঙে কেনেদৰে এই বিলাসবহুল অট্টালিকা সজালে তাক লৈ সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছিল গৌৰৱ গগৈ। কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ এই পোষ্টে অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চা লাভ কৰিছে। এগৰাকী সাধাৰণ ঠিকাদাৰৰ পৰা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত হোৱা তুলিৰাম ৰংহাঙে প্ৰায় 200 কোটি টকাৰে ইমান ব্যয়বহুল অট্টালিকা সজাবলৈ কেনেকৈ সক্ষম হ'ল তাক লৈ চকু কপালত উঠিছে বিজেপিৰ সৰ্বভাৰতীয় নেতৃত্বৰো। উল্লেখ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত এযোৰ হাৱাই চেণ্ডেল পিন্ধিয়ে ডিফুৰ পৰা দিছপুৰলৈ সাধাৰণ বাছত অহা যোৱা কৰিছিল তুলিৰাম ৰংহাঙে। সেই সময়ৰ কংগ্ৰেছী মন্ত্ৰী খৰসিং ইংতিৰ বাসভৱনত নিশা কটোৱা তুলিৰাম এতিয়া হ'লগৈ আৰবপতি। মুখ্যমন্ত্ৰী হিমন্তৰ এটিএম বুলি খ্যাত তুলিৰাম ৰংহাঙে নিজৰ পত্নী পুত্ৰ আৰু খোলখালীৰ নামত কেনেদৰে কাৰ্বি পাহাৰৰ উন্নয়নৰ ধন হজম কৰি আহিছে সেয়া সকলোৱে অৱগত। প্ৰতিমাহে মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে তুলিৰাম ৰংহাঙে মুখ্যমন্ত্ৰীলৈ পঠোৱা ডাঙৰ ডাঙৰ চুটকেছৰ কথাও সৰ্বজনবিদিত, যাৰ বাবে তুলিৰামৰ প্ৰতিটো দুৰ্নীতি আৰু কেলেংকাৰীৰ গাপ দি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তুলিৰামৰ তথাকথিত এণ্টিলিয়াৰ সন্মুখৰ পৰা ফেচবুক পোষ্ট দিয়াৰ পাছত দেশজুৰি চৰ্চিত হয় তুলিৰামৰ কেলেংকাৰী। ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা এনে প্ৰতিক্ৰিয়া বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চামচা বাহিনীৰ নায়ক মন্ত্ৰী পীযুষ হাজৰিকা। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাই তুলিৰাম ৰংহাঙক এগৰাকী ভূমিপুত্ৰ আৰু জনজাতীয় নেতা বুলি অভিহিত কৰি এনে এগৰাকী নেতাৰ বিৰুদ্ধে গৌৰৱ গগৈ কিয় প্ৰশ্ন কৰিব তাক লৈ সামাজিক মাধ্যমত কুটিল ৰাজনীতি আৰম্ভ কৰে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হাজৰিকাৰ মতে গৌৰৱ গগৈ এগৰাকী জনজাতীয় নেতাক অপমান কৰিছে। তুলিৰাম ৰংহাঙৰ দৰে জনজাতীয় নেতাৰ উত্থানত বাধা দিছে গৌৰৱ গগৈ। কিন্তু এইখিনিতেই প্ৰশ্ন উঠিছে, তুলিৰাম যদি জনজাতীয় নেতা তেন্তে সৰ্বানন্দ সোণোৱাল কোন? অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হিচাপে বিচৰা স্বত্তেও সৰ্বানন্দ সোণোৱালক কিয় মুখ্যমন্ত্ৰীৰ চকীৰ পৰা বঞ্চিত কৰিছিল হিমন্ত বাহিনীয়ে? এই প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ মতে এগৰাকী ভূমিপুত্ৰ সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ চকীত বিচৰাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কুটিল ষড়যন্ত্ৰ কৰি তেওঁক বঞ্চিত কৰিছিল। কিন্তু সেই একেজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া তুলিৰামৰ পক্ষত থিয় দি জনজাতীয় ৰাজনীতিৰ আশ্ৰয় লৈছে। শুনক সাংসদ ৰকিবুল হুছেইনৰ সেই মন্তব্য। 13টা সিট পালে আমার সরকারি হয়ে গেছে, কিন্তু বিজেপিক দিলে আমার নীতি আদর্শের লগত মিল নাই।